হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে কুশলে আছে। আজি আমি এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ অলপতে ৰিলিজ হোৱা ইমৰান হাছমি আৰু অক্ষয় কুমাৰৰ মুভি চেলফিৰ বিষয়ে। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মুভিখনত অক্ষয় কুমাৰক বিজয় কুমাৰ বুলি জনা যায় আৰু তেওঁ এজন বলিউডৰ ছুপাৰষ্টাৰ হিচাপে দেখুওৱা হয়। আনফালে ইমৰান হাছমিক এজন দ্বিতীয় ইন্সপেক্টৰ হিচাপে দেখুওৱা হয়, যাৰ নাম আছিল ওম প্ৰকাশ আগৰৱালা। ওম প্ৰকাশ আছিল বিজয় কুমাৰৰ বহুত ডাঙৰ ফেন। সেইবাবে তেওঁ নিজৰ পুত্ৰৰ সৈতে তেওঁক স্কুলৰ পৰা বাং কৰোৱাই বিজয় কুমাৰৰ মুভি চাবলৈ আহিছিল। তদুপৰি ওম প্ৰকাশৰ পত্নীয়ে সুৰজ ছুপাৰষ্টাৰ নামৰ আন এজন এক্টৰক ভাল পাইছিল। সুৰজ ছুপাৰষ্টাৰ আছিল বিজয় কুমাৰৰ পুৰণি বন্ধু আৰু তেওঁ এতিয়া বিজয় কুমাৰৰ ছাকচেছ দেখি সহিব পৰা নাছিল আৰু তেওঁ বিজয় কুমাৰৰ বিৰুদ্ধে বিভিন্ন চাল ৰচিছিল বা বিভিন্ন ষড়যন্ত্ৰ কৰিছিল। বিজয় কুমাৰ বসবাস কৰিছিল মুম্বাইত আৰু ওম প্ৰকাশ বসবাস কৰিছিল ভোপালত। আৰু এদিনাখন ওম প্ৰকাশে খবৰ পাইছিল যে বিজয় কুমাৰ ভোপাললৈ আহি আছে নিজৰ শ্বুটিঙৰ সূত্ৰে, আৰু সেইবাবে তেওঁ নিজৰ পুত্ৰক লৈ বিজয় কুমাৰক চাবলৈ সেই ঠাইলৈ গুচি যায়, যি ঠাইত তেওঁ হেলিকপ্টাৰৰ সৈতে লেণ্ডিং কৰিছিল। আৰু তেওঁ সেই ঠাইত চেলফি ল'বলৈ বিচাৰিছিল, কিন্তু এইটো সম্ভৱ নহ'ল। ছুপাৰষ্টাৰ বিজয় কুমাৰৰ আন এটা হবি আছিল ড্ৰাইভিঙৰ, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ ড্ৰাইভিং লাইচেন্সখন হেৰুৱাই আছিল। ইতিমধ্যে মুভিখনৰ প্ৰডিউচাৰজনে তেওঁৰ ওচৰত ড্ৰাইভিং লাইচেন্স বিচাৰি আহে, কাৰণ মুভিখনৰ ক্লাইমেক্স যিখন ঠাইত শ্বুটিং কৰা হ'ব সেইখন ঠাইত পাৰ্মিশ্যন ল'বলৈ হ'লে তেওঁৰ ড্ৰাইভিং লাইচেন্সখনৰ অত্যন্ত প্ৰয়োজন হ'ব। সেইবাবে তেওঁলোকে সেই ঠাইৰ MLA বিমলা তিৱাৰীৰ সহায় লয় আৰু বিমলা তিৱাৰীয়ে RTO অফিচত গৈ লগ পায় ওম প্ৰকাশ আগৰৱালক। আৰু ওম প্ৰকাশ আগৰৱালে এই বিষয়ে জানি বহুত সুখী হয় যে তেওঁ বিজয় কুমাৰৰ সহায় কৰিব পাৰিব। কিন্তু ওম প্ৰকাশে বিমলা তিৱাৰীক এটা বস্তু ৰিকুৱেষ্ট কৰে যে তেওঁ বিজয় কুমাৰৰ বহুত ডাঙৰ ফেন, তেওঁ যদি 5 মিনিটৰ কাৰণে RTO অফিচত আহি তেওঁৰ লগত একপি চেলফি উঠে তেতিয়া তেওঁ বহুত আনন্দিত হ'ব। আৰু এই বিষয়ে বিমলা তিৱাৰীয়ে কয় যে হয়, মই তেনেহ'লে তোমাৰ কাৰণে এবাৰ সুধি চাম, কিন্তু মই চিয়ৰ নহয়। আৰু বিমলা তিৱাৰীয়ে যেতিয়া এই বিষয়ে বিজয় কুমাৰক কয় আৰু তেওঁ লগতে উল্লেখ কৰে যে তেওঁ হয়তো আপোনাক মেছেজো কৰিছিল, যেতিয়া বিজয় কুমাৰে সেই মেছেজ উলিয়াই পঢ়ি চাই তেওঁ গম পায় যে এইজন তেওঁৰ বহুত ডাঙৰ ফেন, আৰু তেওঁ কয় যে এনেকুৱা ফেনক লগ ধৰাটো উচিত। আৰু সেইবাবে তেওঁ RTO অফিচত ৰাতিপুৱা 7টা বজাতে তেওঁক লগ ধৰিবলৈ গুচি যায়। কিন্তু দুৰ্ভাগ্যবশতঃ সেই ঠাইত বহুতো মিডিয়া আহি পৰে আৰু তেওঁলোকে প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰে যে আপুনি বিনা ড্ৰাইভিং লাইচেন্সত কেনেকৈ গাড়ী চলাই এইখিনিলৈ আহিলে, যাৰ ফলত বিজয় কুমাৰ ক্ৰোধিত হয় আৰু ভাবে যে ওম প্ৰকাশ আগৰৱালাই নিজৰ পপুলাৰিটিৰ বাবে এই নিউজ চেনেলবোৰক মাতিছে, আৰু সেইবাবে তেওঁ ওম প্ৰকাশ আগৰৱালাৰ ওপৰত খং কৰে আৰু তেওঁক বহুত বেয়াকৈ নিলজ্জিত কৰে আৰু তেওঁক দিবলগীয়া গিফ্টটোক তেওঁ দলিয়াই দিয়ে। আৰু তাৰ পৰা উভতি আহোঁতে তেওঁক ওম প্ৰকাশ আগৰৱালাই বাধা প্ৰদান কৰে যে আপোনাৰ ওচৰত যিহেতু ড্ৰাইভিং লাইচেন্স নাই তেতিয়াহ'লে আপুনি গাড়ী চলাব নোৱাৰিব। ইয়াৰ উপৰিও আপুনি যিহেতু বিনা ড্ৰাইভিং লাইচেন্সত গাড়ী চলাই আহিছে সেইবাবে আপুনি 5,000 টকা চালান কাটিব লাগিব আৰু এই চালানটো আপুনি অনলাইনত পে'মেণ্ট কৰি দিব বুলি জনায়, যাৰ ফলত বিজয় কুমাৰ আৰু ক্ৰোধিত হৈ পৰে। আৰু এই খবৰটো গোটেই দেশৰ নিউজ চেনেলত হেডলাইন হৈ পৰে যে বিজয় কুমাৰে বিনা ড্ৰাইভিং লাইচেন্সত গাড়ী চলায়। আৰু তাৰ প্ৰত্যুত্তৰত RTO ইন্সপেক্টৰজনে যি কাৰ্য কৰিছে সেইটো প্ৰশংসনীয়। এই ঘটনাৰ দিনাখনৰ নিশা কোনো অচিনাকি দুৰ্বৃত্তই ওম প্ৰকাশ আগৰৱালৰ ঘৰত শিলাবৃষ্টি কৰে, যাৰ ফলত ওম প্ৰকাশৰ পুত্ৰ আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকে লৰালৰিকৈ তেওঁক হস্পিটেললৈ লৈ যাওঁতে তেতিয়া তেওঁলোকক বিজয় কুমাৰে ফোন কৰে আৰু সোধে যে তেওঁ বহুত ডাঙৰ মানুহৰ লগত পাংগা লৈছে আৰু তেওঁৰ লগত পাংগা ল'বলৈ তেওঁৰ অকাদ নাই বুলি কয়। আৰু তেতিয়া ওম প্ৰকাশ আগৰৱালে ভাবি লয় যে তেওঁৰ ঘৰত শিলাবৃষ্টি কৰাৰ আঁৰত আছিল বিজয় কুমাৰ, আৰু সেইবাবে তেওঁ নিউজ চেনেলবোৰক মাতি ধৰ্ণাত নামে আৰু বিজয় কুমাৰক তেওঁক চৰি ক'বলৈ কয়। কিন্তু বিজয় কুমাৰে সকলোৰে আগত আহি কয় যে বিজয় কুমাৰৰ লগত যি ঘটনা ঘটিছে সেইবাবে মই দুখিত, কিন্তু তেওঁৰ ঘৰত শিলাবৃষ্টি মই কৰা নাই। ইয়াৰ পিছত বিজয় কুমাৰৰ প্ৰডিউচাৰে তেওঁক ফৰ্চ কৰে যে তেওঁ ড্ৰাইভিং লাইচেন্সখন বনাই লওক, আৰু এই ড্ৰাইভিং লাইচেন্স তেওঁ ভাৰতবৰ্ষৰ কোনো RTOৰ পৰা বনাব নোৱাৰিলেহেঁতেন। তেওঁ কেৱল মাত্ৰ RTO ইন্সপেক্টৰ ওম প্ৰকাশ আগৰৱালাৰ সন্মুখত পৰীক্ষা দি পাছ কৰিহে ড্ৰাইভিং লাইচেন্স ল'ব পাৰিলেহেঁতেন। যিহেতু তেওঁ যি কাণ্ড কৰিছে সেই কাণ্ডৰ বাবে ভাৰতবৰ্ষৰ কোনো RTOই তেওঁক ড্ৰাইভিং লাইচেন্স নিদিয়ে বুলি তেওঁ উল্লেখ কৰে। আৰু বিজয় কুমাৰে নিজৰ লাৰ্ণাৰ ড্ৰাইভিং লাইচেন্সখনৰ বাবে মক টেষ্টত বহে
যিখন মক টেষ্টৰ বাবে ওম প্ৰকাশ আগৰৱালাই বহুত প্ৰস্তুত কৰি আহিছিল কিন্তু বিজয় কুমাৰে নিজৰ সঠিক উত্তৰ দি লাৰ্ণাৰ ড্ৰাইভিং লাইচেন্সখন পাই যায় ইয়াৰ পিছত সময় আছিল এইচ ড্ৰাইভিং টেষ্টৰ য'ত বিজয় কুমাৰে নিজৰ ডাঙৰ গাড়ীখন চলাব বিচাৰিছিল কিন্তু তাতে ওম প্ৰকাশ আগৰৱালাই কৈছিল যে তেওঁৰ গাড়ীখনে বেছি শব্দ কৰি আছে সেইবাবে তেওঁ এই গাড়ীখন চলাব নোৱাৰিব সেইবাবে বিজয় কুমাৰে ওচৰত থকা মানুহ এজনৰ পৰা তেওঁৰ গাড়ীখন কিনি লয় আৰু তেওঁ সেই ঠাইত নিজৰ এইচ ড্ৰাইভিং টেষ্টটো সম্পূৰ্ণ কৰে আৰু তেতিয়া ওম প্ৰকাশ আগৰৱালাই বিজয় কুমাৰক ফেল কৰাই দিয়ে আৰু কয় যে তেওঁ গাড়ীখন যেতিয়া পাৰ্কিং কৰিছে তেওঁৰ সন্মুখৰ চাকাখন বেকা হৈ আছে ইয়াৰ উপৰিও তেওঁ যেতিয়া গিয়াৰ চেঞ্জ কৰি আছিল তেতিয়া তেওঁৰ চকু তললৈ গৈছিল আৰু তেওঁ গাড়ীখন ৰখোৱাৰ সময়ত হেণ্ড ব্ৰেক লগোৱা নাই তেতিয়া প্ৰত্যুত্তৰত বিজয় কুমাৰে কয় যে মই গাড়ীখন 1 নম্বৰ গিয়াৰত ৰাখিছোঁ নিয়মমতে গাড়ীখন ৰখোৱাৰ সময়ত 1 নম্বৰ গিয়াৰত ৰাখিব পাৰি তেতিয়া গাড়ীখন আগুৱাই নাযায় বা পিছুৱাই নাযায় আৰু গাড়ীৰ টায়াৰখন বেকা হৈ থকাৰ মূল কাৰণ হ'ল যে গাড়ীখন যেতিয়া মই অলপমান হেলনীয়া ঠাইত থ'ম তেতিয়া মোৰ গাড়ীখনৰ চাকাখন বেকা হৈ থাকিব লাগে যিহেতু যদিহে গাড়ীখন কেতিয়াবা পিছুৱাই যায় তেতিয়া গাড়ীখন ৰোডৰ ৰেলিঙত লাগি ৰখি যাব চিধা তললৈ পৰি নাযায় ইয়াৰ উপৰিও যেতিয়া মই গিয়াৰ চেঞ্জ কৰি আছিলোঁ তেতিয়া মোৰ গাড়ীখন স্থিৰ আছিল গাড়ীখন স্থিৰ থকাৰ সময়ত মই নিজৰ চকুখন গিয়াৰৰ পিনে ল'ব পাৰোঁ ইয়াৰ পিছত এই কথা শুনি ওম প্ৰকাশ আগৰৱালাই বিজয় কুমাৰক পাছ কৰাই দিবলগীয়া হয় ইয়াৰ পিছত সময় আছিল ৰোড ড্ৰাইভিং টেষ্টৰ কিন্তু ওম প্ৰকাশ আগৰৱালাই এই কথা শুনিবলৈ পাইছিল যে বিজয় কুমাৰৰ অতি আৰ্জেণ্ট ইউএছলৈ যাবলৈ এখন ফ্লাইট আছে আৰু সেইবাবে তেওঁ বিজয় কুমাৰক আমনি কৰিবলৈ এই কথা কয় যে আজি ৰোড ড্ৰাইভিং টেষ্টৰ সকলো স্লট ফুল হৈ গৈছে আপুনি অহাকালি আহিব এই কথা শুনি বিজয় কুমাৰ ক্ৰোধিত হৈ পৰে আৰু তেওঁৰ ড্ৰাইভিং লাইচেন্সৰ সকলো নথিপত্ৰ তেওঁ ফালি পেলায় তেতিয়া তেওঁ বহুত আৱেগিক হৈ পৰে আৰু তেওঁ জনতাৰ সন্মুখত এই কথা উল্লেখ কৰে যে হয়তো মই এই কথা এতিয়া ক'বলৈ বিচৰা নাছিলোঁ যদিও মই এই কথা কৈছোঁ যে ইউএছত মোৰ পত্নীয়ে মোৰ বাবে ৰৈ আছে যে যোৱা 5 বছৰ ধৰি মই আৰু মোৰ পত্নীয়ে পেৰেণ্টছ হ'বলৈ বিচাৰিছিলোঁ কিন্তু সেয়া সফল হোৱা নাছিল কিন্তু বৰ্তমানে আমি এক বিশেষ পদ্ধতিৰ জৰিয়তে পেৰেণ্টছ হ'বলৈ গৈ আছোঁ আৰু অহা কালি বা পৰহি মোৰ সন্তানে এই পৃথিৱীলৈ আহিব যাৰ বাবে মই অতি আৰ্জেণ্টলি ইউএছলৈ যাবলগীয়া হৈ আছে আৰু সেইবাবে মই এই ড্ৰাইভিং লাইচেন্সটো কমপ্লিট কৰিবলৈ নোৱাৰিলোঁ মোক আপোনালোকে মাফ কৰি দিব আৰু ইয়াৰ পিছত হয়তো মই কেৱল মোৰ পৰিয়ালকে সময় দিম আৰু মই কেতিয়াও এক্টিং নকৰোঁ আৰু এই কথা কৈ তাৰ পৰা বিজয় কুমাৰ গুচি যায় যাৰ ফলত সেই ঠাইত থকা বিজয় কুমাৰৰ সকলো ফেন ক্ৰোধিত হৈ পৰে আৰু তেওঁলোকে ওম প্ৰকাশ আগৰৱালাৰ ওপৰত উঠিবৰি লাগে আৰু তেওঁক পাব্লিক ধুলাই দিবলৈ আৰম্ভ কৰে কিন্তু এই কথা দেখি বিজয় কুমাৰে ৰখিব নোৱাৰে আৰু তেওঁ সেই ঠাইলৈ আহি ওম প্ৰকাশ আগৰৱালাক বচাই লৈ যায় আৰু তেতিয়া তেওঁ ওম প্ৰকাশ আগৰৱালাক চৰি বুলি কয় যে মই ভবা নাছিলোঁ যে মোৰ এই কথাখিনিয়ে মোৰ ফেনৰ ওপৰত ইমান কষ্ট দিব আৰু তেওঁলোকে তোমাৰ ওপৰত মাৰপিট কৰিবলৈ আৰম্ভ কৰিব তেতিয়া ওম প্ৰকাশ আগৰৱালাই কয় যে কোনোবাই যদি আপোনাৰ লগত এনে কৰিল হয় ময়ো তেওঁক পিটিলোঁ হয় ইয়াৰ ফলত তেওঁলোকৰ মাজত বন্ধুত্ব হৈ পৰে আৰু বিজয় কুমাৰে কয় যে মই তোমাৰ ঘৰত ফিলাবৃষ্টি কৰা নাছিলোঁ আনফালে ওম প্ৰকাশ আগৰৱালাই কয় যে মই সিদিনাখন নিউজ চেনেলৰ মানুহবোৰক মোৰ আৰটিঅ' অফিচত মাতা নাছিলোঁ অৱশেষত তেওঁলোকে গম পায় যে সুৰজ ছুপাৰষ্টাৰে বিজয় কুমাৰক বদনাম কৰিবৰ বাবে ওম প্ৰকাশ আগৰৱালাৰ ঘৰত ফিলাবৃষ্টি কৰিছিল আৰু বিমলা তিৱাৰীয়ে আৰটিঅ' অফিচত নিজৰ পপুলাৰিটিৰ বাবে নিউজ চেনেলবোৰক মাতিছিল ইয়াৰ পিছত বিজয় কুমাৰে নিজৰ সকলোতকৈ ডাঙৰ ফেন ওম প্ৰকাশ আগৰৱালাৰ সৈতে এখন চেলফি ল'বলৈ বিচাৰে আৰু ওম প্ৰকাশ আগৰৱালাই বিজয় কুমাৰক তেওঁৰ ড্ৰাইভিং লাইচেন্সখন দি দিয়ে তেওঁ কয় যে মই যিদিনাখন আপোনাক স্বাগত কৰিছিলোঁ নিজৰ আৰটিঅ' অফিচত সেইদিনাখনেই মই আপোনাক ড্ৰাইভিং লাইচেন্সখন দি দিম বুলি ভাবিছিলোঁ কিন্তু আপুনি খঙতে সেই গিফ্ট বক্সখন দলিয়াই দিছিল আৰু ইয়াৰ লগে লগে মুভিখনৰ অন্ত পৰে মুভিখনৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল আপোনাৰ নিজৰ মন্তব্যটো কমেণ্ট কৰি জনাব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব ধন্যবাদ